টাইটানিক ডুব যোৱাৰ 100 বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো কিয় এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই বিশ্বৰ সকলো বৈজ্ঞানিক একত্ৰিত হৈও কিয় ব্যৰ্থ হ'ল টাইটানিক উদ্ধাৰ কৰাত টাইটানিক জাহাজ ডুবি যোৱাৰ সময়ত কি শিক্ষা দি গ'ল বিশ্বৰ মানৱ সমাজক বিংশ শতিকাৰ আৰম্ভণি গোটেই পৃথিৱীত এখন নতুন জাহাজৰ আগমন ঘটে জাহাজখন ইমান ডাঙৰ আৰু শক্তিশালী আছিল যে ইয়াৰ নিৰ্মাতাসকলে ভৱিষ্যতবাণী কৰিছিল যে ঈশ্বৰে নিজেও এই জাহাজখন ডুবাব নোৱাৰে এটা পাতৰ লাঠি সাগৰত ডুব যাব কিন্তু এই জাহাজখন ডুব নাযাব কিন্তু সকলোৰে ধাৰণাটো ভুল প্ৰমাণিত কৰি 1912 চনৰ 14 এপ্ৰিলত নিশা 11:45 টাইটানিক উত্তৰ আটলান্টিক সাগৰত এটা হিমশৈলীৰ সৈতে সংঘৰ্ষ হয় আৰু সাগৰৰ নীলাপানীত ডুব যায় দুৰ্ঘটনাটো 1513 জন যাত্ৰীৰ মৃত্যু হৈছিল যদিও ভাগ্যৱান 687 জন যাত্ৰীৰ জীৱন ৰক্ষা পৰিছিল তেওঁলোকে পৰৱৰ্তী জীৱনত এই দুঃস্বপ্নটো কঢ়িয়াই নিব লগা হৈছিল টাইটানিক জাহাজ থমাছ এণ্ডোৰ ডিজাইনাৰজনে দাবী কৰিছিল যে টাইটানিক কেতিয়াও ডুব যাব নোৱাৰিব দৰাচলতে তেওঁ এইটো ডাঙৰকৈ কোৱা নাছিল টাইটানিক জাহাজখন এনেদৰে ডিজাইন কৰা হৈছে যাতে ই সকলো ধৰণৰ ধুমুহা আৰু জোৱাৰত সাগৰত দৌৰিব পাৰে কিন্তু যিদিনা টাইটানিক ডুব গৈছিল বয়স আছিল মাত্ৰ 4 দিন জীৱনত ডুবাব নোৱাৰা জাহাজখন অৰ্থাৎ ডুব যাব নোৱাৰা জাহাজখন মাত্ৰ 4 দিনৰ ভিতৰত ডুব গৈছিল আইচবাৰ্গৰ সৈতে সংঘৰ্ষ হোৱা যেন লাগিছে টাইটানিক নাম দিয়া হৈছিল এইটো প্ৰকৃততে জাহাজখনৰ চমু নাম ইয়াৰ সম্পূৰ্ণ নাম আছিল RMS টাইটানিক RMSৰ অৰ্থ হৈছে ৰয়েল মেইল ষ্টিমাৰ অৰ্থাৎ গোটেই জাহাজখনৰ নাম আছিল ৰয়েল মেইল ষ্টিমাৰ টাইটানিক টাইটানিকৰ নিৰ্মাণ 1907 চনত আৰম্ভ হৈছিল 5 বছৰৰ নিৰন্তৰ কামৰ পিছত জাহাজখন 1912 চনত সম্পূৰ্ণ হৈ উঠিছিল জাহাজখন হলেণ্ডৰ হোৱাইট ষ্টাৰ লাইনৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল 60,000 টন ওজনৰ আৰু 275 মিটাৰ দীঘল জাহাজখন নিৰ্মাণ কৰিবলৈ 7.5 নিযুত ডলাৰ ব্যয় হৈছিল সেই সময়ত মানুহে ইমান ডাঙৰ জাহাজ নিৰ্মাণ কৰাৰ সপোনো দেখিব নোৱাৰিলে 1912 চনৰ 10 এপ্ৰিলত টাইটানিক সাউদাম্পটনৰ পৰা নিউয়ৰ্কলৈ যাত্ৰা কৰে সেই সময় টাইটানিকত 2200 জন যাত্ৰী আৰু শ কৰ্মচাৰী আছিল ব্ৰিটেইনৰ পৰা আমেৰিকালৈ আটলান্টিক মহাসাগৰ পাৰ হোৱাটো অতি বিপজ্জনক আছিল এইটো কোৱা হয় যে এখন সৰু জাহাজ জীৱন বিপদত পেলাই যাত্ৰা কৰিব কাৰণ হঠাতে সাগৰীয় ধুমুহাৰ মাজত পৰাৰ সদায় ভয় আছিল তথাপিও সাগৰৰ এই ৰোমাঞ্চকৰ যাত্ৰা উপভোগ কৰিবলৈ টাইটানিকত বহুতো যাত্ৰী আছিল টাইটানিকৰ প্ৰথম শ্ৰেণীৰ ভাড়া আছিল 3100 আৰু তৃতীয় শ্ৰেণীৰ ভাড়া আছিল $32 এইটো কেৱল গন্তব্যস্থান আৰু ধনলৈ যোৱাৰ বিষয়ে নাছিল সেই সময়ত সমগ্ৰ বিশ্বই টাইটানিকক লৈ হুলস্থুল কৰিছিল গতিকে টাইটানিকৰ এই ঐতিহাসিক যাত্ৰাত সকলোৱে নিজকে চাব বিচাৰিছিল যেতিয়া টাইটানিকে বন্দৰ এৰিছিল বন্দৰত যথেষ্ট ভিৰ হৈছিল যেটো বহুতো ৰাজনৈতিক ৰেলীত নহয় অৱশেষত মুহূৰ্তটো আহিল সাইৰেন বাজি উঠিল আৰু টাইটানিক লাহে লাহে আটলান্টিকৰ ফালে আগবাঢ়ি গ'ল জাহাজখনৰ যাত্ৰীসকলে পৃথিৱীৰ চিন্তা পাহৰি সাংসাৰিক বিলাসিতাত সুৰাপান কৰে আৰু অনিশ্চিত গন্তব্যস্থানৰ ফালে আগবাঢ়ে 14 এপ্ৰিলৰ দুপৰীয়া প্ৰায় 2 বজাত আমেৰিকা নামৰ এখন জাহাজে টাইটানিক জাহাজখনেৰে ৰেডিঅ' কৰিছিল আৰু জনাইছিল যে তেওঁলোকৰ যাত্ৰাৰ আগতে এটা ডাঙৰ হিমশৈল আছে কেৱল সেয়াই নহয় মেছাবা নামৰ আন এখন জাহাজৰ পৰা টাইটানিকলৈ একে ধৰণৰ সতৰ্কবাণী প্ৰেৰণ কৰা হৈছিল জেক ফিলিপছ আৰু হেল্ড ব্ৰিজ এই সময়ত টাইটানিকৰ ৰেডিঅ' যোগাযোগৰ দায়িত্বত আছিল দুয়োবাৰ সতৰ্কবাণীটো তেওঁলোক দুয়োৰে বাবে অপ্ৰয়োজনীয় যেন লাগিছিল গতিকে তেওঁলোকে এই সতৰ্কবাণী টাইটানিকৰ মুখ্য নিয়ন্ত্ৰণ কেন্দ্ৰলৈ প্ৰেৰণ কৰা নাছিল টাইটানিক দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ মাত্ৰ 40 মিনিট আগতে কেলিফৰ্ণিয়াৰ জাহাজখনৰ ৰেডিঅ' অপাৰেটৰে টাইটানিকৰ সৈতে যোগাযোগ কৰি হিমশৈলীৰ বিষয়ে জনায় কিন্তু টাইটানিকৰ ৰেডিঅ' অপাৰেটৰ ভাগৰুৱা জেক ফিলিপছে খঙত কৈছিল মই কেব দৌৰত ব্যস্ত আছো আৰু লাইনটো কাটি দিছো ফলস্বৰূপে কেলিফৰ্ণিয়াৰ চিপৰ ৰেডিঅ' অপাৰেটৰে তেওঁৰ ৱায়াৰলেছ অফ কৰি শুবলৈ গ'ল কোৱা হৈছে টাইটানিক তেওঁলোকৰ উদাসীনতাৰ বাবে ডুব গৈছিল
টাইটানিক অলপতে নীৰৱ আটলাণ্টিকত প্ৰৱেশ কৰিছিল। আটলাণ্টিকৰ তাপমাত্ৰা তাৰ পিছত 0 ডিগ্ৰীৰ ওচৰলৈ হ্ৰাস পায়। যদি আকাশ পৰিষ্কাৰ আছিল, চন্দ্ৰাকাশত দেখা নাযায়। যেতিয়া টাইটানিক দুৰ্ঘটনাস্থলীৰ ওচৰলৈ আহিছিল, তেতিয়া জাহাজখনৰ কেপ্টেইনজনে আগলৈ হিমশৈলীৰ সংকেত পাইছিল। আইচবাৰ্গ হৈছে সাগৰত উপঙি থকা বিশাল আইচবাৰ্গ। তেওঁলোকৰ বিষয়ে আটাইতকৈ ভয়ংকৰ কথাটো হ'ল তেওঁলোকৰ মাত্ৰ এক অষ্টমাংশ পানীৰ ওপৰত, মানে ইয়াৰ এটা ডাঙৰ অংশ দেখা নাযায়। তাৰ পিছত তেওঁ জাহাজখনৰ গতি অলপ দক্ষিণলৈ ঘূৰাই দিলে। সেই সময়ত টাইটানিকৰ পথ পৰ্যবেক্ষকসকলে টাইটানিকৰ সন্মুখত পোনপটীয়াকৈ হিমশৈলীটো দেখিছিল, কিন্তু বহু পলম হৈছিল। টাইটানিকৰ প্ৰথম বিষয়া মৰ্ডৰকে আকস্মিকভাৱে বাওঁফালে ঘূৰিবলৈ আদেশ দিছিল আৰু জাহাজখন সম্পূৰ্ণৰূপে ওলোটা হ'বলৈ বা ৰ'বলৈ আদেশ দিছিল। টাইটানিক ৰক্ষা কৰিব পৰা নগ'ল। ইয়াৰ সোঁফালে হিমশৈলীৰ সৈতে প্ৰচুৰভাৱে ঘঁহি আছে। ফলস্বৰূপে টাইটানিকৰ প্ৰায় 90 মিটাৰ ফাটি গৈছিল। টাইটানিক ডুব যোৱা ঠাইখনক নিউ ফাউণ্ডলেণ্ডৰ গ্ৰেট বেংক বুলি কোৱা হয়। টাইটানিক সৰ্বাধিক 4টা পানীৰ কম্পাৰ্টমেণ্টৰ সৈতে ভাহিব পাৰে, কিন্তু 5টা কম্পাৰ্টমেণ্ট পানীৰে ভৰি আছিল। বহুতো লোকৰ এই কম্পাৰ্টমেণ্টটোত কিছু সমস্যা থাকিব পাৰে। মই তেওঁলোকক কওঁ, ধৰি লওক আপুনি এখন জাহাজ নিৰ্মাণ কৰিছে। ইয়াৰ তলভাগ 4টা ভাগত বিভক্ত। দুৰ্ঘটনাটোত এই 4টা অংশৰ এটা ক্ষতিগ্ৰস্ত হৈছিল আৰু ইয়াৰ মাজেৰে জাহাজখনত পানী সোমাইছিল। এই পৰিস্থিতিত যদি আপুনি সেই অংশটো বন্ধ কৰে, জাহাজখনত প্ৰৱেশ কৰা পানীয়ে কেৱল এই এটা কম্পাৰ্টমেণ্ট পূৰণ কৰিব পাৰিব। বাকী 3টা কম্পাৰ্টমেণ্টে জাহাজখন অক্ষত ৰাখিব। ইয়াৰ উপৰিও পানী প্ৰতিৰোধৰ বাবে 12খন দুৱাৰ আছিল। ভাগ্যৰ এক নিষ্ঠুৰ বিড়ম্বনাত জাহাজখন এনে এক ঠাইত সংঘৰ্ষ হৈছিল যে সকলো গেটৰ পানীৰ প্ৰতিৰোধ বিফল হৈছিল। টাইটানিক লাহে লাহে পানীত ডুব গৈছিল। কেপ্টেইন স্মিথকে ধৰি জাহাজখনৰ দায়িত্বত থকা সকলোৱে উপলব্ধি কৰিছিল যে টাইটানিক ৰক্ষা কৰিব নোৱাৰি। কেপ্টেইন স্মিথ মুখ্য নিয়ন্ত্ৰণ কেন্দ্ৰত উপস্থিত হৈছিল আৰু জাহাজখন সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল। লাইফবোটবোৰ 12 বজাৰ পিছত আনলোড কৰিবলৈ আৰম্ভ কৰিছিল। প্ৰতিজন যাত্ৰী এজন আত্মা বা ৰাতিপুৱা 2 বজাৰ পৰা 2:20 ভিতৰত গোটেই টাইটানিক আটলাণ্টিকত ডুব গৈছিল। ডুব যোৱাৰ শেষ মুহূৰ্তত জাহাজখনৰ বৈদ্যুতিক সংযোগ বিফল হৈছিল, যাৰ বাবে সেই পৰিৱেশ অধিক হৃদয় বিদাৰক হৈ পৰে। যেতিয়া টাইটানিক সাগৰত ডুব গৈছিল, 1 ঘণ্টা 40 মিনিটৰ পিছত আবেলি 4:10 কাৰ্পেথিয়া নামৰ এখন জাহাজ তালৈ আহিছিল। যিসকলে সাগৰত উপঙি আছিল তেওঁলোকক উদ্ধাৰ কৰা হৈছিল আৰু পুৱা প্ৰায় 8:30 নিউয়ৰ্কলৈ ৰাওনা হৈছিল। বহুলোকে ভাবিছিল যে টাইটানিকৰ ওপৰত অভিশাপ আছে। এই তৰ্ক প্ৰমাণ কৰাৰ এটা কাৰণ আছিল টাইটানিকৰ 390904 সংখ্যা। পানীত ইয়াৰ প্ৰতিফলনৰ ফাল সলনি কৰাটো কোনো পূব নহয়। প্ৰথমতে আৰু সৰ্বাধিক বিশ্বাস কৰা হৈছিল দুৰ্ঘটনাটো হিমশৈলীৰ সৈতে সংঘৰ্ষৰ ফলত সংঘটিত হৈছিল বুলি ধাৰণা কৰা হৈছিল, কিন্তু তাত বহুতো কাহিনী আছে। আটাইতকৈ চৰ্চিত কাহিনীটো টাইমছে 1998 চনৰ 19 অক্টোবৰত প্ৰকাশ কৰিছিল।